হেল্ল' গাইজ, কি খবৰ? আজি মানে আহিছে এজন দাদা আহিছে। আজি একচুৱেলি আমি দুয়োজনে এতিয়া আমি যাম ননৈ, আৰু ভিডিঅ'টো শেষলৈকে চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তেনেহ'লে ব'লক। আৰু মই পিছত মানে বহি লৈছোঁ দেই, হেলমেটটো লগাই ল'ম বাৰু। আজি যিহেতু আমি গাঁৱৰ মাজে মাজে আহিছোঁ ন, একদম বহুত ভাল লাগিছে। আৰু চাওক, মানে ৰ'দ ইমান নপৰে, অলপ জেগাত ৰ'দ পৰিলেও মানে আৰু পিছত চাহ মানে পোৱা যায়, কাৰণ গছ গছনি থাকেই ন। গোটেই মানে গাঁৱলীয়া জেগাতো এনে গছ গছনি থাকেই, ৰাস্তা কিনাৰে কিনাৰে থাকিবই মানে শাৰী শাৰীকৈ, সেইটো কাৰণে কিবা এটা ভাল লাগে। গেছ আহি পালোহি চাংচুকীৰ পৰা কামপুৰলৈ গৈ আছোঁ। এতিয়া মানুহ চব ভাল লাগে কিবা এটা, কিন্তু এইটো চাইডে আহি ৰাস্তাটো ভাল আছে, ৰাস্তাটো ইমান বেয়া নহয়, ধুনীয়া ৰাস্তা। আৰু ইমানকৈ গাড়ী চাড়ী অহা যোৱা নকৰিব, আহে তথাপিও ইমান নাহে, আৰু সেইটো কাৰণে ভাল লাগে। আৰু গাইছ মানে এতিয়া মানে আহি পালোহি মানে কামপুৰ কপিলি দলং। চাওক গাড়ী কিমান লাইন হৈ আছে যে, ভিৰে হৈ আছে গোটেই গাড়ী। গোটেই এম্বুলেঞ্চ নাই লাগি গৈছে চাওকচোন। পিছত উপায় নাই, ৰখিবতো লাগিবই, গাড়ী আহি আছে আৰু। এতিয়া আমি কামপুৰ পালোহি মানে, যিসকলেতো আহি থাকে সিহঁতেতো গম পায় ন, কামপুৰ পালোহি বুলি গম পাইছে আৰু। কামপুৰ টাউন পালোহি এতিয়া। আৰু মানে গাইজ, যদিহে আপোনালোকে কামপুৰ ষ্টেচনলৈ যায়, তেনেহ'লে এইখিনিতে সৰুকৈ মানে ৰাস্তা এটা আছে মানে, গলি বুলি কয় কিছুমানে ৰাস্তা বুলি কয়, সেইটো এইটো যাব পাৰে, কিন্তু ভিৰ কৰি ৰাখিছে। এইটো চাইডে কামপুৰ ষ্টেচন আছে, ষ্টেচনত যাব পাৰে। আৰু তেল ডিপু অলপমান আগলৈ আছে, তেল ডিপু মানে অলপ আগলৈ আছে, অলপ আগত গৈ আপোনালোকে তেল ডিপুত পাবগৈ। তাৰপিছত তেল সোমাই গৈ আপোনাৰ য'ত যায় গৈ থাকিব আৰু এয়া আছে কামপুৰ মঞ্চ। ইয়াতে মানে কিবা কিবি পাতে আৰু, এইটো নামঘৰটো কামপুৰত বৃক্ষৰোপণ কৰি আছে। চ' গাইছ মানে ইয়াতে কামপুৰ ট্ৰেইনৰ ৰাস্তা ষ্টেচন আছে, সেইটো চাইডে। উঠনি আপুনি ইয়েছ মাৰিব লাগে, পিন মৰা নাই। এই চিষ্টেমটো বেলেগ বেলেগ হয়, আপডেট আহি থাকে, আৰু ATM লৈ কথা বেলেগ বেলেগ প্ৰচেছ থাকে। পইচা ওলাই গ'ল 1 2 3 গ'ল আৰু ক'ব লাগিব, তেতিয়াহে ওলাইছে। পইচা ওলালে এতিয়া যাম আৰু মানে। মই এতিয়া মানে খাই বৈ ল'লোঁ, হায়াৰ ছেকেণ্ডেৰী সন্মুখতে মানে হোটেলত খালোঁ। আৰু এতিয়া সেইখন চাওক হায়াৰ ছেকেণ্ডেৰী গেটটো আৰু। ননৈ পাগলো, এইটো মেইন ৰোডটো হয় ননৈ। এইপিনে যাব লাগিব। আমাৰ ল'ৰা ৰুম মানে এতিয়া পালোহি আৰু। এইটো আকৌ কাৰ ঘৰ? ৰুমত লৈছে নে কাৰোবাৰ ঘৰত লৈছে? কি কৰি আছা তুমি? আমাৰ ল'ৰাই কিবা বনাই আছে, মাংস চাংস বনাই আছে চাগে। আৰু মই ডাইৰেক্ট বিচনাত পৰি দিছোঁ আৰু ভাল লাগিছে। এতিয়া মই ভাত খাবলৈ মানে ৰেডি হৈ গ'ল। আমাৰ যিটো টাইপ আহি আছে, আৰু এই দালি, তাৰপিছত কাষতে আছে ভাইটিজন, সি কিন্তু মুখখন ঢাকি দিছে। যিটোটা ভাত বাঢ়িছে, তাৰপিছত এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ, আৰু সি মোক বাটলৈকে থ'ব লাগিছে।
ৰাস্তাতে আছে গাইছ মানে এতিয়া তাক থলোঁ আৰু এতিয়া মোক হৈছে গৈ আছোঁ মোৰ দাদাজনে ৰখি আছে আগত এইখন হৈছে ননৈ কলেজখন ননৈ মানে মহাবিদ্যালয় সেইফালে আমাৰ দাদাজনে ইয়াত ৰখি আছে ওচৰলৈ গৈ আছোঁ পামগৈ আৰু অ' হেল্ল' কলেজখন ননৈ কলেজখন অ' হেল্ল' কোন হয় আপুনি কাৰ কাৰণে ৰখি আছে আপোনাক ক'ৰবাত দেখা নিচিনা লাগিছে হা আৰু এতিয়া মানে বহি ল'লোঁ গাছ এতিয়া মানে বহি ল'লোঁ আৰু এতিয়া যাওঁ